মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ ৪,০০০তকৈও অধিক হিতাধিকাৰীক আজি আমি আমাৰ নগদ ধন ১,০০,০০০ টকা প্ৰথম কিস্তিৰ ৭৫,০০০ তিনিদিনীয়া ট্ৰেইনিঙৰ পিছত ২৫,০০০ আৰু ভাল ব্যৱসায় কৰিলে অহা বছৰ আৰু ১,০০,০০০ এই আঁচনিটো আমি বিতৰণ কৰিলোঁ। অসমত সৰ্বমুঠ ৭৫,০০০ যুৱক যুৱতীয়ে এই আঁচনি পাব। আজি পৰ্যন্ত আমি ৪০,০০০ যুৱক যুৱতীক এই ধন বিতৰণ কৰিম। ৰাজ্য চৰকাৰৰ দুটা অনুৰোধ থাকিব। এটা হ'ল যে ইলেকশ্যনটো বিহুৰ আগতে হ'ব লাগে, আৰু দ্বিতীয়তে ইমান ফেজিং কৰিব নালাগে, এটা বা দুটা ফেজত ইলেকশ্যনটো শেষ কৰক। ভূপেন বৰা আজি কংগ্ৰেছৰ পৰা পদত্যাগ কৰিলে, ইয়াৰ কাৰণ কি? ইয়াৰ অলপ আগতে মই এছেম্বলিত ওলাই আহোঁতে সাংবাদিকসকলক প্ৰায় ৪০ মিনিট সময় ইয়াৰ বিষয়ে মই প্ৰশ্নৰ উত্তৰো দিছোঁ, আৰু যিমানখিনি ক'ব লাগে মই কৈ আহিছোঁ। কংগ্ৰেছ দলত নিৰ্বাচনৰ সময়লৈকে আৰু বহুত নেতাই কংগ্ৰেছ দল ত্যাগ কৰিব, কাৰণ কংগ্ৰেছ দলৰ ওপৰত এতিয়া ৰাইজৰ আস্থাও নাই, ৰাইজৰ বিশ্বাসো নাই। প্ৰদ্যুৎ বৰদলৈ আজি তেওঁ ৰিজাইন নিদিয়ে, কিন্তু ২০২৯ৰ আগতে তেওঁ ৰিজাইন দিব বাধ্য হ'ব। এনেকুৱাই পৰিৱেশ হ'ব, তেওঁ পাৰ্টি এৰিব লাগিব। কংগ্ৰেছ পাৰ্টিত অকল ডাঙৰ মানুহৰ ল'ৰা ছোৱালীহে তিষ্ঠি থাকিব পাৰিব। সাধাৰণ আৰু সৰু মানুহৰ ঘৰৰ ল'ৰা ছোৱালী কংগ্ৰেছত ৰাজনীতি কৰিব নোৱাৰে। সেইটোতো মোৰ কোনো আপত্তি নাই, কাৰণ এতিয়ালৈকে ভূপেন বৰাটো বিজেপিত অহা নাই। গতিকে তেওঁ ৰাইজৰ দলত থাকে বা কংগ্ৰেছতেই থাকে বা আন কোনো ৰাজনৈতিক দলত যোগদান কৰে, সেইটো তেওঁৰ বিষয়, ব্যক্তিগত বিষয়। কিন্তু অহাকালি গধূলি তেওঁক মই এবাৰ লগ কৰিম। ছোনিয়া গান্ধী অহাৰ কথা মই শুনা নাই, মই প্ৰিয়ংকা গান্ধী অহাৰ কথা শুনিছোঁ। ১৫খন আসনৰ বিজেপিয়ে ৪ৰ পৰা ৬খন আসনেই প্ৰতিদ্বন্দ্বিতা কৰিব, তাতকৈ বেছি আমি প্ৰতিদ্বন্দ্বিতা নকৰোঁ। কাৰণ যোৱা BTCৰ ইলেকশ্যনৰ যিটো ৰিজাল্ট, তাৰ ওপৰত এনালাইচিছ কৰি আমি ৪খন, ৫খন বা 6খন, মিনিমাম 4 মেক্সিমাম 6টা ছিটত আমি প্ৰতিদ্বন্দ্বিতা কৰিম। এইটো ক্ষেত্ৰত UPPL আৰু BPF দলৰ মাজত আলোচনা হয়, আমি স্বাগতম কৰিম। কিন্তু তেওঁলোক দল দুটাৰ মাজততো আমি বহি ল'ব নোৱাৰোঁ। তেওঁলোক দুইটা দলে নিজৰ ভিতৰতে আলোচনা কৰি সমাধান কৰিব লাগিব। কিন্তু বিজেপিয়ে 15টা ছিটত ইলেকশ্যন নেখেলে, ইয়াতে মিনিমাম 4 মেক্সিমাম 6। চাওক, তামোলপুৰত প্ৰমোদ বড়োৱে নিৰ্বাচন খেলক বা আন বড়ো নেতাসকলে বিভিন্ন জেগাত নিৰ্বাচন খেলক, আমিতো সদায় ভালে পাওঁ। আমি আমাৰ মাত্ৰ 4টাৰ পৰা 6টা ছিটত আমি খেলিম। কোনকেইটা ছিটত আমি খেলোঁ ঠিক হোৱা নাই, কিন্তু ডেফিনেটলি গোৰেশ্বৰ, তামোলপুৰ, টংলা এইকেইটা আমি খেলিব লাগিব ছিট, কাৰণ ইয়াতে আমি আমাৰ BTC ইলেকশ্যনত আমি ভাল ৰিজাল্ট কৰিছোঁ। বিশ্বজিৎ দৈমাৰীও ইলেকশ্যন খেলিব, স্পীকাৰে কিয় ইলেকশ্যন নেখেলিব? আমি আমাৰ আলোচনাটো দুইটা দলকে আমি জনাই দিছোঁ যে আপোনালোকে নিজৰ ভিতৰত মিলা মিছা কৰি লওক, আমি কাকো বেছি কষ্ট নিদিওঁ। আমি 4টা বা 6টা, 4, 5, 6, গতিকে আমাৰ পৰা একো অসুবিধা নাই। আৰু দুইটা দলৰ মাজত যদি ভাল আলোচনা হয়, যদি তেওঁলোকে কয় যে বিজেপি আৰু এটা কম ছিটত প্ৰতিদ্বন্দ্বিতা কৰক, আমি সেইটোও ৰাজি আছোঁ। বোলে বিজেপিয়ে 3টাতে ইলেকশ্যন খেলক, বাকীখিনি আমি ভগাই ল'ম, আমি সেইটোতো সাজু আছোঁ। খালি আমি বড়ো ভূমিত বিচাৰোঁ শান্তি থাকক, প্ৰগতি থাকক, সম্প্ৰীতি থাকক। ইয়াত আমাৰ ৰাজনীতিটো আগ্ৰাসী ৰাজনীতি নহয়। আমি ত্যাগ কৰিম, কাৰণ আমি ইয়াত আগ্ৰাসী পলিটিক্স কৰাৰ সময় এইটো নহয়। সেইকাৰণে
আমি ভাবিছোঁ আমি 6টাত খেলিম। তেওঁলোকে যদি কয় নহয় 5টাত খেলক, খেলিম। বোলে 4টাত খেলিব লাগে, খেলিম। বোলে নহয় আমি 2টা পাৰ্টি লগ হ'ম, আমাৰ চিট কমি যাব, বিজেপিয়ে 3টাত খেলক, আমি 3টাত খেলিম। আমি ইয়াত আগ্ৰাসী ৰাজনীতি নকৰোঁ। যিটো চব নেপিয়াৰক বাদ দিতো বহুত বেছি সমাধান নাই। আৰু হাতীক আজিকালি ফান্দি ধৰিবও নিদিয়ে সুপ্ৰিম কোৰ্টে। বিভিন্ন জেগাত নেপিয়াৰ গ্ৰাছ ৰুই হাতীৰ মানুহ আৰু হাতীৰ সংঘাত কমা আমি দেখা পাইছোঁ, বিশেষকৈ নগাঁৱত। মই ভাবোঁ যে তামোলপুৰৰ ৰাইজেও অলপ এই দিশত চিন্তা কৰাটো ভাল। হাতীয়ে খাদ্য পালে খেদি নাহে। হাতীক খাদ্য দিয়াটো এটা মানুহৰ দায়িত্ব ধৰণৰ হৈছে। নহ'লে তেওঁলোকে এবাৰ যদি কোনোবা ঘৰত সোমায়, ভাত পালে, ভাতৰ লগত যদি আমাৰ ঘৰচীয়া বস্তুটো যদি পাই যায়, তেতিয়াহ'লে হাতীৰ পূৰা নিচা লাগি যায় আৰু হাতী সেই জেগাত ঘূৰি ঘূৰি আহি থাকে। স্যার বন বিভাগক আধুনিকীকরণ করার কথা আছে। বন বিভাগে যি পাৰে কৰি আছে, কিন্তু ইয়াতে আমি এটা নেপিয়াৰ হাতীয়ে খাই ভাল পায়। গতিকে হস্তি বন্ধু যিটো প্ৰজেক্ট আছিল নগাঁৱত বহুত সফলো হৈছে আৰু বাকী সোলাৰ ফেন্সিং আদি যি লাগে আমি কৰি দিম। বিজেপিৰ প্ৰাৰ্থী তালিকা কিমান মানত প্ৰকাশ পোৱাৰ সম্ভাৱনা? বিজেপিৰ প্ৰাৰ্থী তালিকা মই ভাবোঁ যে 10 মাৰ্চৰ আগতে ওলাই যাব। ইলেকশ্যনৰ ডেটটোৰ কাৰণে আমি ৰখি আছোঁ। স্যার ওদালগুৰি ৰেলৱে অভাৰব্ৰিজ আধাৰশিলা হ'ল, কিন্তু গোৰেশ্বৰৰ অভাৰব্ৰিজখন গোৰেশ্বৰৰ অভাৰব্ৰিজো ইলেকশ্যনৰ আগতে আধাৰশিলা হৈ যাব।